তো হেল্ল' গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' গাইজ, আজি মই আহিলোঁ পাইকানত, অৰ্থাৎ মাহীৰ ছোৱালীটোৰ তুলনি বিয়া আছে। চ' ইয়াতে আহিলোঁ। চ' এতিয়া ভিতৰত বলক দেখাওঁ, বলক কি দেখাব পাৰোঁ। চ' গাইজ, এতিয়া আমি গোটেইবিলাকে ইয়াতে বক্স বজাই আছোঁ। চ' গাইজ, এইবাৰ আপোনালোকক কইনাটোক দেখাওঁ, অৰ্থাৎ ভণ্টিক দেখাওঁ বলক গাইজ গৈ ভিতৰত। চ' গাইজ, এইটোৱে ভণ্টি মানে কইনা গাইজ। চ' গাইজ, এইফালে গৈ কিনে ভাত খাব দিয়ে মানুহবিলাকে, ইয়াতে ভাত খাই আছে। চ' দেখাওঁ বলক ভাত খোৱাটো। চ' গাইজ, ইয়াতে ভাত খাব দিছে, মানুহবিলাকে খাই আছে। চ' গাইজ, এতিয়া আমি ৰান্ধনী ঘৰটো দেখাওঁ বলক গাইজ, ৰান্ধনী ঘৰ। চ' ইয়াতে ভাত আঞ্জাবোৰ ৰান্ধিছে গাইজ। চ' একদম শেষত গাইজ, ৰাতি কোনোৱে নাই, মানুহ দুনুহ চব গ'ল। চ' মানে অকলে মানে আন্ধাৰ মুন্ধাৰ চব গাইজ, কোনো নাই, সকলোৱে গ'ল। চ' গাইজ, আজিৰ আছিল এইখিনি ব্লগটো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে বাই বাই, জয় আই অসম।